মোৰ যি আনুষ্ঠানিক যি সেৱা এই আনুষ্ঠানিক সেৱাৰ পৰাহে মই আচলতে অব্যাহতি লৈছোঁ। অৱসৰ প্ৰদান কৰিছে। মই অনানুষ্ঠানিকভাৱেও এতিয়া লখিমপুৰ জিলাৰ গোটেই 38খন নিকেতনৰ মোৰ দায়িত্ব। মই ইয়াত এৰাৰ পিছদিনাই 6 তাৰিখে মই ইয়াত দায়িত্ব দিছোঁ আৰু 7 তাৰিখে মোক গুৱাহাটীৰ পৰা এটা নিৰ্দেশযোগে লিখিত নিৰ্দেশযোগে মোক লখিমপুৰ জিলাখনৰ প্ৰমুখ হিচাপে দায়িত্ব দিছে। মই ইয়াত যেনেকৈ কাম কৰিছোঁ, মই বিদ্যাভাৰতীত 2002 চনৰ পৰা কাম কৰিছোঁ আৰু তেতিয়াৰ পৰাই মই অকণো ক্ৰুটি কৰা নাই মোৰ কামৰ কাৰণে। মই যিমান পাৰোঁ মই মোৰ নিজৰ কাম বিদ্যাভাৰতীৰ নীতি অনুসৰি যিমান কাম মই কৰিব ইচ্ছা আছে মই সিমান কাম কৰিছোঁ। মোক কোনেও বাধা দিয়া নাই। আৰু 2খন নিকেতনত মই জৰাবাৰী নিকেতনতো আছিলোঁ, তাতো পৰিচালনা সমিতিয়ে মোক কোনো বাধা প্ৰদান কৰা নাছিলে কামৰ কাৰণে। আৰু ইয়াতো 2008 চনৰ পৰা মই ইয়াত আছোঁ। এই সুদীৰ্ঘ সময়খনত এই নিকেতনখনৰ সম্পূৰ্ণ আন্তঃগাঁথনিৰ কাম, শৈক্ষিক দিশৰ কাম, সামাজিক দিশৰ কাম, এই গোটেই কামখিনি মই কৰিছিলোঁ। আচলতে আমাৰ নিকেতনখন এটা সামাজিক সচেতনতাৰ অনুষ্ঠান। সেইকাৰণে মই এই নিকেতনখনৰ প্ৰধান হোৱাৰ উপৰিও আপোনালোকে জানে যে ধলপুৰৰ পৰা লালুকলৈকে 12খন নিকেতনৰ মই সংকুল যিটো আছিলে তাৰ প্ৰমুখ আছিলোঁ। সেই 12খন নিকেতনৰ কামো মই চাইছিলোঁ আৰু 12খন নিকেতনে সমানে কেনেকৈ আগবাঢ়ি যায় সকলো দিশৰ পৰা মই সেইটো যত্ন কৰিছিলোঁ। এটা কথা মোৰ সদায় মনলৈ আহে যে মই কি কৰিছোঁ আৰু কি কৰিম এই কথাটোহে মই চিন্তা কৰোঁ। বাকী কোনে কি মোক কৈছে মই কিমান কথা অনুভৱ নকৰোঁ। এইখিনি কথা কি কৈ মই আপোনালোকক ক'ব বিচাৰিছোঁ।